আজি আমি আহি পালোহি বৰদোৱা সত্ৰ, যাক বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক থান বুলি কোৱা হয়। বলকচোন চাওঁ। যিহেতু আমি নগাঁৱতে আছিলোঁ, মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ, সেইকাৰণে ভাবিলোঁ লগতে আমি বৰদোৱা থানখনলৈ এপাক আহি যাওঁ, কাৰণ এনেকৈ আকৌ সৌভাগ্য নিমিলিবও পাৰে। যিহেতু নগাঁৱৰ পৰা বহুত বেছি দূৰো নহয়, সেইকাৰণে আমি গোটেইকেইজনী তালৈ এপাক আহি গ'লোহি। ইমান ভাল লাগিলে, গোটেই নামঘৰখিনি আমি চালোঁ। তাত এটা পুখুৰীও আছিলে, পুখুৰীটো আপোনালোককো দেখুৱাম বাৰু। আৰু নামঘৰটো চাওকচোন, দবা খোল কিমানখিনি আছে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি গৈ পেলাই নামখাৰ নাপালোঁগৈ, কাৰণ আমাৰ মৃত্যুঞ্জয় মন্দিৰত অলপ দেৰি হৈ গ'ল যে। তাত চাকি বন্তি জ্বলাবলৈ দিয়া নহয়, তাত নিমখ, মিঠাতেল আৰু ধূপ এনেকৈ দান কৰি দিয়া হয়, তেওঁলোকে নিজেই জ্বলাই দিয়ে। সেইকাৰণে আমি গোটেইকেইজনী সেৱাকে কৰি আহিলোঁ। ভগৱানে বাকী সকলোকে আশীৰ্বাদ কৰক, সেয়াই কামনা কৰিছোঁ। আমি প্ৰসাদো পালোঁ, আমাক প্ৰসাদ দি পঠিয়াইছিলে। প্ৰসাদ খাই মেলি লৈও আনিলোঁ। তাৰপিছত আমি পুখুৰীটো চাবলৈ গ'লোঁ, পুখুৰীটোত যে বহুত মাছ আছিল। মই ব্লগত ভালকৈ দেখুৱাম দেই।